ইয়া আপোনালোকক দেখাই দিছোঁ এইখন হৈছে গেট এইটো হৈছে ইণ্ডিয়া এইটো হৈছে ম্যানমাৰ বাৰ্মা এইটো আপোনাৰ ভিউ পইণ্ট ইয়াৰ পৰা চাবৰ কাৰণে আপোনাৰ ধৰক ভিউ ল'বৰ কাৰণে দিছে তথাপিও অলৰেডি আছে ভিউ পইণ্ট অপেনলি আছে ইয়াত আপোনাৰ লোকেল পাব্লিকৰ মানে মাৰ্কেট বহিছে কিবা বস্তু মানে ধৰক খোৱা বস্তুৰ পৰা ধৰক নানান ধৰণৰ বস্তু আছে ইয়াত এভেইলেবল আছে চ' আমি লগৰকেইটাৰ লগত ম্যানমাৰলৈ ফুৰিবলৈ গৈছিলোঁ পাংপাছ মেলা চাবৰ কাৰণে তাৰে অকণমান ভিডিঅ' মানে মই অকণমান ব্লগ ৰেডি কৰি আনিছিলোঁ চ' আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ কেনেকুৱা লাগিছে জনাব আপোনালোকে বৰ্তমান কেনেকৈ আহিলোঁ সেইখিনিতো দেখাব নোৱাৰিলোঁ বাৰু কিন্তু ইয়াত কি মানে কেনেকুৱা ধৰণৰ পৰিৱেশ সেইখিনি দেখাব পাৰিছোঁ পাহাৰৰ মাজে মাজে নিৰ্জন জেগাত আপোনালোকে যদি আহে আপুনি জানুৱাৰী মাহত মানে ধৰক আধা কিলোমিটাৰ 500 মিটাৰমানৰ দূৰত্বত এখন ঘৰৰ পৰা ইখন ঘৰৰ দূৰত্ব 500 মিটাৰ আৰু পাহাৰৰ মাজত তাতে মানে সিহঁতে বন জুই কৰি খেতি কৰি থাকে তেনেকুৱা জেগা কিন্তু আহি মানে যিটো জেগাত উপস্থিত হ'লোঁ সমতল মানে দুটা পাহাৰৰ মাজত সমতলত মানে এইখন ফেষ্টিভেলে আৰু ধৰক মেলাখন বহিছে এফালে ম্যানমাৰ এফালে আমাৰ ভাৰত মানে অৰুণাচলৰ বৰ্ডাৰত অৰুণাচল সীমান্তত বহুত মানুহ আহিছে সিহঁতৰ ম্যানমাৰৰ পৰা আহিছে আপোনালোকে বাইকবিলাক চাওক গাড়ীবিলাকৰ অৱস্থা মানে দুৰ্গম ৰাস্তা আমাতকৈ মানে বহুত অৱস্থা বেয়া ভাৰততকৈ বহুত অৱস্থা বেয়া সিহঁতৰ মটৰচাইকেলবিলাক চাওক গাড়ীবিলাক বোকা আৰু মানুহবিলাকৰ মানে অৱস্থাবিলাকো বহুত ভাল নহয় চাগে দুৰ্গম জেগা বজাৰ সমাৰৰ কাৰণে মানে উপলব্ধ নহয় তেনেকুৱা অৱস্থা এই ছোৱালীজনী চাওক অসমীয়া মানে এই অসমীয়া বুলি নহয় হিন্দীও নাজানে অসমীয়া নাজানে ইংলিছো নাজানে ইয়াৰ এইখিনি আদাত মানে আপোনাৰ 20 টকাৰ হয় কিন্তু যদি মই 50 টকাখন দিওঁ সি মানে 80 টকা ঘূৰাই দিছে এয়া বাৰ্মিছ হয় মানে ছোৱালীজনী কিন্তু আমি বেইমানি কোৱা নাই বাৰু আমি বেছিকৈ লৈ লৈছোঁ ইয়াক কিন্তু 50 ৰুপিজ এটা দিলে মানে ই মানে 80 ৰুপিজ ৰিটাৰ্ণ কৰি দিয়ে লেণ্ড ক্ৰুজাৰ ম্যানমাৰৰ লেণ্ড ক্ৰুজাৰ নিছান এক্সট্ৰেল গাড়ীৰ অৱস্থা চাওক অৱশেষত মেলা উপভোগ কৰি ঘৰলৈ ঘূৰি আহিলোঁ সকলোৱে ঘূৰি অহাৰ দৰে আমিও ঘূৰি আহিলোঁ মোৰ লগত আছিলে আমাৰ পৰাগ দা জয়শ্ৰীৰাজ ৰাষ্ট্ৰ অকণমান ডান্স কৰি গুচি আহিলোঁ মানে ডাঙৰ ফেষ্টিভেল আৰু সেইটো পাহাৰৰ মাজত পাহাৰ দেখিছে আপোনালোকে চাওক চাৰিওফালে পাহাৰ মাজতে এইবিলাক ফেষ্টিভেল হৈছে ডান্স কৰিছে লোকেল ডান্স তেনেকৈ ঘৰলৈ উভতি আহিলোঁ দিনটোৰ শেষত